কবচ মানে কি বুজে? যিহেতু অসমে 23 বছৰৰ অধিক প্ৰব্ৰজনকাৰীৰ বোজা লয়, তাৰ ক্ষতিপূৰণ হিচাপে খিলঞ্জীয়া নাগৰিকক অতিৰিক্ত অধিকাৰ দিয়াটোৱেই সুৰক্ষা কবচ বুলি বুজায়। আজিৰ দিনত অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মেঘালয়ত ভূমি, চৰকাৰী চাকৰি, বাণিজ্যিক ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে তাৰ খিলঞ্জীয়া নাগৰিক। তাত কোনো বাংলাদেশী আগ্ৰাসনকাৰীয়ে তাত কোনো স্থান নাপায়। আৰু বাংলাদেশীয়ে তাত নাগৰিকত্ব লাভ কৰিলেও তাত কোনো অধিকাৰ নোপোৱাৰ কাৰণে তেওঁলোকে তাত বসবাস নকৰে। সেই ৰাজ্যখনত আনকি ভাৰতবৰ্ষৰ আন নাগৰিকেও কোনো ধৰণৰ অধিকাৰ নাপায়। ভূমি, চৰকাৰী চাকৰি আৰু বাণিজ্যিক ব্যৱস্থা আৰু সম্পদৰ ওপৰত অধিকাৰ থকাটোৱে সুৰক্ষা কবচ বুলি বুজায়। খিলঞ্জীয়াৰ সুৰক্ষা কবচ ক'ত উল্লেখ আছে? অসমবাসীয়ে 23 বছৰৰ অধিক প্ৰব্ৰজনকাৰীক নাগৰিকত্ব দি পেলাই আন ৰাজ্যৰ তুলনাত তেওঁলোকৰ বোজা লয়। আৰু তাৰ ক্ষতিপূৰণ হিচাপে অসমবাসীক সাংবিধানিক আৰু আইনী ৰক্ষা কবচ দিবলৈ অসম চুক্তি 6 নম্বৰ দফাত উল্লেখ আছে, যি অসম আৰু কেন্দ্ৰীয় চৰকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু যোৱা 33 বছৰ জোৰা কেৱল চিনাক্তকৰণ প্ৰক্ৰিয়াতে গুৰুত্ব দিয়া হ'ল, ৰক্ষা কবচৰ প্ৰতি কোনো ধ্যানেই দিয়া নহল। আৰু চিনাক্তকৰণ প্ৰক্ৰিয়াটো 80 লাখ বিদেশীৰ বিনিময়ত কেৱল 3000তকৈ কম বিতাড়িত হৈছে। এই কথা স্বয়ং উল্লেখ কৰিছে প্ৰাক্তন গৃহ সচিব গিৰীশ পিল্লে। এনেকুৱা সুৰক্ষা কবচ অসমক কিয় লাগে? অসমৰ জনসাংখ্যিক পৰিৱৰ্তনৰ এটা স্পষ্ট সংকেত 2001 আৰু 2011 চনৰ লোকপিয়লৰ ভিত্তিত যে অহা 20 বছৰত খিলঞ্জীয়া সংখ্যালঘু হ'ব আৰু NRCও খিলঞ্জীয়া সংখ্যালঘু হোৱাৰ পৰা বচাব নোৱাৰে। কি ধৰণৰ সুৰক্ষা কবচে খিলঞ্জীয়াক সংখ্যালঘু হোৱাৰ পৰা বচাব পাৰিব? বাংলাদেশী অসমলৈ অহাৰ মূল কাৰণ হৈছে ভূমি, চৰকাৰী চাকৰি আৰু বাণিজ্যিক ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ যি তেওঁলোকে অধিকাৰ পায়। আৰু সেইখিনি অধিকাৰৰ পৰা আমি যদি তেওঁলোকক প্ৰতিৰোধ কৰিব পাৰোঁ, তেতিয়াহে তেওঁলোকৰ অহা বন্ধ হ'ব আৰু থকাখিনিও ইয়াৰ পৰা যাবলৈ বাধ্য হ'ব। সাধাৰণতে অসমত যিকোনো প্ৰকাৰে নাগৰিকত্ব লাভ কৰিলে সকলো ধৰণৰ অধিকাৰ উপভোগ কৰিব পাৰে। আমি আইনগতভাৱে এনেকুৱা ব্যৱস্থা কৰিব লাগিব যে অসমত কেৱল নাগৰিক হ'লেই এইখিনি অধিকাৰ উপভোগ কৰিব নোৱাৰে। কিন্তু 51 চনত ভাৰতীয় নাগৰিক হৈ অসমৰ বাসিন্দা হ'লে অসমৰ ভূমি, চৰকাৰী চাকৰি, বাণিজ্যিক ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ থাকে। তেতিয়াহে প্ৰকৃততে অসম চুক্তি 6 নম্বৰ দফা ৰূপায়ণ কৰা হ'ব। কিয়নো অসম চুক্তি কৰি যি 23 বছৰৰ বিদেশী বোজা অসমে ল'লে, তাৰ ক্ষতিপূৰণ হিচাপে অসমৰ খিলঞ্জীয়া নাগৰিকক ভূমি, চৰকাৰী চাকৰি আৰু বাণিজ্যিক ব্যৱস্থাৰ ওপৰত অধিকাৰ দিয়াটো উচিত। আৰু এনেকুৱা আইনৰ ব্যৱস্থা ইতিমধ্যে আমাৰ চুবুৰীয়া ৰাজ্যত আছে। এনে আইন কেনেকৈ প্ৰণয়ন হ'ব? এই আইন প্ৰণয়ন কৰিবলৈ কেন্দ্ৰৰ কোনো কৰণীয় নাই। সকলো কৰণীয় হৈছে অসম বিধানসভা আৰু ৰাজ্য চৰকাৰ। সেইকাৰণে এই দিশত অতি শীঘ্ৰে ৰাজ্য চৰকাৰে এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাটো অনিবাৰ্য। জাতি, মাটি আৰু ভেটিৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে বিগত বছৰবোৰত একোকে নকৰিলে আৰু আগলৈও যে কৰিব তাৰ কি সম্ভাৱনা? ৰাজনীতি দিলে কেৱল ভোটৰ অংক চিনি পায়। আমি সেইকাৰণে সমগ্ৰ অসমত সমষ্টিভিত্তিক সংখ্যাত স্বাক্ষৰ সংগ্ৰহ কৰিছোঁ। ৰাজনীতিবিদক পুনৰ প্ৰমাণ কৰিবলৈ যে জনমত কেৱল এইটো বিষয় লৈ আছে আৰু জনমত কোনো বেলেগ বিষয় যে অহা নিৰ্বাচনৰ আগতে যদি তেওঁলোকে ভোট বিচাৰি আহিব খোজে, তেনেহ'লে তেওঁলোকে এনেকুৱা এখন আইন প্ৰণয়ন কৰি পেলাই সুৰক্ষা কবচ কাৰ্যকৰী কৰক। এনে আইন প্ৰণয়ন কৰিলেহে জাতি, মাটি, ভেটি প্ৰতিশ্ৰুতি কাৰ্যকৰী হ'ব। ৰাইজৰ মাজত এটা বিভ্ৰান্তি হৈছে 1971 চনৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিলে 1951 চনৰ ভিত্তিত সংৰক্ষণ কেনেকৈ সম্ভৱ হ'ব? ইয়াত কোনো ধৰণৰ বিভ্ৰান্তি প্ৰশ্নই নাই। আজিৰ দিনত যদি অসমৰ কোনো এজন বাসিন্দাই অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মেঘালয়লৈ যায়, তেওঁলোকো সেই একেই নাগৰিক তাত বসবাস কৰা থলুৱা মানুহৰ লগত। কিন্তু যিহেতু তাত বিধানসভাই তেওঁলোকৰ বিধানসভাই আইন প্ৰণয়ন কৰি পেলাই থলুৱা নাগৰিকৰ কাৰণে ভূমি, চৰকাৰী চাকৰি আৰু সম্পদৰ ওপৰত অধিকাৰ সংৰক্ষিত কৰিছে। সেইকাৰণে বাহিৰৰ আন ঠাইৰ নাগৰিকে তাত কোনো ধৰণৰ সেই সম্পদৰ ওপৰত অধিকাৰ নাপায়। সেই একেধৰণৰ ব্যৱস্থা আমি ইয়াতো কৰিব পাৰোঁ। নাগৰিকত্ব 1951 চনতেই পাওঁ, 1971 চনতেই পাওঁ, 2000 চনতেই পাওঁ বা যেতিয়াই নাপাওঁ, কিন্তু ভূমি, চৰকাৰী চাকৰি, বাকী সম্পদৰ ওপৰত অধিকাৰ পাবলৈ 1951 চনত অসমত বসবাস কৰা ভাৰতীয় নাগৰিক হোৱাৰ ভিত্তিত অসম বিধানসভাই আইন প্ৰণয়ন কৰিব পাৰে। সেয়েহে 94011734335
নম্বৰত নিজৰ নাম, ঠাই আৰু ফোন নম্বৰ লিখি মেছেজ পঠিয়াই আপুনিও এই অভিযানত সক্ৰিয় অংশীদাৰ হওক আৰু জাতিটোৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত সক্ৰিয় অংশীদাৰ হওক।